বাজেটটো ভাবিছিলোঁ 4 লাখত মান হৈ যাব মানে এতিয়া গৈ মোক হেৰুৱাৰ ইমান ভয় হ'ল ল'ৰাটোৰ। বন্ধুসকল কেনে খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আপোনালোক সকলোৱে হয়তো নিবিড় আৰু তাৰাৰ প্ৰেম কাহিনী চালে ৰাব্বানী স্বয়মৰ নিজৰ ইউটিউব চেনেল বাদিছত। কেনে লাগিল আপোনালোকৰ চাই আপুনি কমেণ্ট ছেকশ্যনত জনাব। আজি মই আপোনালোকক জনাব বিচাৰিছো যে এই নিবিড় আৰু তাৰাৰ কাহিনীৰ ৰাব্বানী স্বয়মে কিমান টকা খৰচ কৰিছে। 1000, 2000, 10,000, 1 লাখ কিমান টকা আপোনালোকে অনুমান কৰকচোন। আপোনালোকে জানি হয়তো আচৰিত হ'ব। আহকচোন আমি ৰাব্বানী স্বয়মৰ নিজৰ মুখেৰে শুনো তেওঁ কিমান টকা খৰচ কৰিছে এই চিনেমাখন বনাওঁ, কিমান কষ্ট হৈছে তেওঁলোকৰ। সদায় থাকিম প্ৰমিছ। এটা কাম কৰা, হেৰি কৰা, পানী দি আহা। বাজেট কিমান বাজেট এখন? বাজেটটো বহুত গৈছে বহুত মানে হেৰি ইমান মানুহ একেলগে যেতিয়া আমি শ্বুট কৰিবলৈ যাওঁ 20 দিন মানতো গোটেই মানুহ গৈছোঁ আমি। বাজেটটো ক'ব পাৰে নে কিমান টকাৰ? বাজেটটো কোৱাই বাজেটটো ভাবিছিলোঁ 4 লাখত মান হৈ যাব মানে এতিয়া গৈ 6 মান পালে আৰু তাৰপিছত 6 পালে। এনে কেনেকে ভাবিলা যে ইমান বাজেটত খৰচ কৰি এখন বনাই দিব? মানে মনটো কেতিয়াবা ভাগিব আছিল নেকি যে ইমান? এতিয়া আপোনালোকে নিশ্চয় গম পালে তেওঁ নিজেই কৈছে তেওঁৰ 6 লাখ মান টকা খৰচ হৈছে। তেওঁ অকল ইউটিউবত দিবৰ বাবে এই ছবিখনত 6 লাখ টকা খৰচ কৰিছিল। আজিলৈকে ইমানেই আছিল বন্ধুসকল। আগলৈও আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।